আৰু আমাৰ ৰাজু আছে গাহিছে মজাকে দিছোঁ। তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আৰু যিহেতু আজি শিৱৰাত্ৰি পূজা, তাৰ কাৰণে আমাৰ ঘৰতো অলপ কৰিছোঁ। আৰু আমাৰ ৰাজু হতন আছে, আপোনালোকে চাহ খাইছে, চেণ্ডেল মজাকৈ আছে। ইয়াতেও যাওঁ, অলপ গাহিছে ঢালোঁ, আমাৰ ঘৰটোতো ঢালোঁ। তো কি হয় কি হয় আজি দেখুৱাই দিম গাইজ, চাই থাকোঁ। গাইজ মানে আমাৰ ঘৰত থকা মন্দিৰটোত অলপ গাখীৰ ঢালি দিওঁ। গাখীৰ লৈছোঁ, সেইটো মন্দিৰ। আৰু গাইজ গাখীৰ চাল ঢালি মানে বেলডালত ৰঙা প্ৰথম মাৰি দিলোঁ, হৰ হৰ মহাদেৱ বুলি কৈ, যাতে চবকে ভালে ৰাখে। তো গাইজ মানে আমাৰ মন্দিৰত মেইন মন্দিৰত যাওঁ, আৰু এইটো মেইন মন্দিৰ। গাখীৰটো তাতে ঢালোঁ মজাকৈ, গাখীৰ চাই লৈছোঁ, চাই থাকোঁ। তো হৈছে চাক চবেই গাখীৰ চাই ঢালিব আছে, ইও লৈছে, লগতে মোৰো আছে। আৰু ইয়াতে মানে চবেই গাখীৰ চাই ঢালি আছে, ময়ো ঢালিম অলপ দেৰিকৈ। আৰু এই চাইড মানে ৰাতিৰ কাৰণে উপকৰণ কাটি আছে, যিটো ৰাতি লাগব। এই চাইড মানে ৰাতিৰ পূজাৰ যোগাৰ, এই ফুল চুল আছে, এনেকুৱা আছে, চব গোটাই ইঞ্চি আছে। এইটো মন্দিৰৰ ভিতৰৰ পৰিৱেশ। আৰু এই ৰাতিৰ পূজাৰ কল, বাকী নাম চামো আছে, চব দেখামেই। চিষ্টেমটো চাচোন গাখীৰ দিয়া, দেখিছে না? আৰু ময়ো মানে শিৱলিংগত গাখীৰ চাই ঢালি দিলোঁ, যাতে মোৰো ভাল হয়, সকলোৰে ভাল হয়, তাৰে কামনা কৰিছোঁ মহাদেৱক। হৰ হৰ মহাদেৱ। মানে ঘাটা মানে পূজা বুলি ঘাটা বেন আৰু ঘাটা গাখীৰ চাখীৰ আছে। আৰু এই চাইড এইগিলা ভাং আছে, তো কমল দা ইয়াতে ভাঙিলে হেৰি মানে গুড়া কৰিব দিছোঁ ইয়াক। আৰু গাখীৰ চাখীৰ বৈ দিম, চৰু আছে, গুৰ মিঠাই আছে, বাকী চেনি তেনিও আনি আছে। চাই থাকে গাখীৰ নিচে আহিলে বাগৰি যামেই। আৰু এতিয়া গাখীৰ চাখীৰ মজাকৈ দিছোঁ, আৰু এই চাইড মিঠাই এই চাইড আছে, ইলাচি ইলাচিগিলা দি দিম, খামেই গাইছ। আৰু এই চাইড মানে ৰাতিৰ কাৰণে যোগাৰ কৰিছোঁ, ঠোঙাত মানে বান্ধি দিব লাগিব, মানুহ বেছি হৈছে এইটো। আৰু এই চাইড চাক চব মানে আহি গৈছে নাম ধৰিব। পূজা আৰম্ভ হৈ গৈছে। মানে আমাক পানী নিবেৰিছিল, ধুলেত বহিছিলোঁ, আৰু পানী চানী লৈছোঁ, দেখুৱাইছোঁ ৰ'ব। তো চাক গাইছ, এখন হৈছে ধুলনি লৰি আছে, মানে বহিছিলোঁৱে গাইছ। আৰু এই পানী ইউচি মোৰ লগত কিবা এটা কৈ দি হাই দি হাই য়েছ য়েছ চাওক। ইয়াতে পুৰা খানা লোৱা মানে পুৰা চলিছে, কাৰোবাৰ ৰান্ধিছে। আৰু গাইছ মানে এতিয়া সেৱা কৰা হ'ব, আৰু সেইকাৰণে মই বহি গৈছোঁ, আৰু পিছ চাইডে সকলোৱে বহি গৈছে। আপোনালোকক পিছফালে মানুহ দেখুৱাই আছোঁ ৰ'ব। আৰু গাইছ পিছ চাইডে মানুহ চাই সেইকাৰণে মানুহ হৈছে, আৰু মানে আহাই নাই, আধা দি চাৰে তাৰে বহি গৈছে, কি কবি আৰু দিয়া চাই থাক। তো এই চাইড মানে মই পুষ্পাঞ্জলি ল'লোঁ, আৰু এই চাইড আছে আমাৰ ব্ৰাহ্মণ, আৰু এই চাইডে সকলোৱে বহি গৈছে সেৱা চেৱা ল'ব, আৰু সেৱা চেৱা লৈ লগ পাই আছোঁ তাক। আৰু গাইছ ইটো মানে সেৱা চেৱা লোৱা শেষ, আৰু ইটো সকলোৱে ভোগ খাব যাব, আৰু ইয়াতে ৰখিছে। ভাত খাব মানে হাল্লা চাওঁ এই মানুহ আৰু গাইছ মানে এই চাইড আছে আমাৰ বিলিনী সন্থাটো চাকে, আৰু এই চাইড ভাত চাত আছে লেকি বিলি দেৱাৰ। আৰু গাইছ আমি নিমন্ত্ৰণ কৰা ৰুণুনাথ শৰ্মাই যে আমাৰ ইয়াতে নাম পৰিৱেশন কৰিব, আৰু তেওঁৰ নাম আপোনালোকে চাওক।
আৰু গাইজ সকলোকে বিদায় দি আমি ভাতকেইটা খাব বহি ল'লোঁ আৰু ভাতকেইটা খাওঁতে যি ভল লাগছি ভাত চাত আকৌ খাৱা নাছিলোঁ নে বৰ আৰু গাইজ মানে পুজা শেষ মানুহ চানুহ নোহোৱা হৈ গৈছে পেণ্ডেল খালী আৰু লাষ্ট